নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতিম নাথে মোৰ নতুন ইউটিউব চেনেল ডায়েৰী ফাৰ্মিঙৰ দ্বাৰা বগা অসম গঢ়োৱাসকলৈ স্বাগতম। বন্ধুসকল, এই চেনেলটোত মই গৰুৰ বিভিন্ন জাত, আন্তঃপ্ৰজনন, গোহালি, গাখীৰ ক্ষীৰৰ উত্তম নিয়মসমূহ, গাই গৰুক কেনেদৰে থাকিব দিলে অধিক লাভৱান হ'ব পাৰোঁ, ডিৱাৰ্মিং অৰ্থাৎ পৰজীৱী নিবাৰণ, এখন সৰু ডায়েৰী ফাৰ্মৰ বাবে কেনেদৰে ঘাঁহৰ ব্যৱস্থা কৰিলে আমি অধিক লাভৱান হ'ব পাৰোঁ আদি বিভিন্ন আকৰ্ষণীয় তথা অপৰম্পৰাগত বিষয়ৰ ওপৰত ভিডিঅ' আপলোড কৰিম। তাৰ বাবে বন্ধুসকল আপোনালোকে মোৰ এই চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, আমি হাজাৰ হাজাৰ বছৰ ধৰি গৰু পুহি আহিছোঁ, লালন পালন কৰি আহিছোঁ। বৰ্তমান এই লালন পালনৰ ক্ষেত্ৰত অলপ মনোযোগ দি দুই এটা সৰু সুৰা ব্যৱস্থা কৰিলেই অধিক লাভৱান হ'ব পাৰোঁ আমি। আকৌ আমাৰ যিসমূহ সৰু সৰু ডায়েৰী ফাৰ্ম আছে তাৰ বাবে প্ৰায় সৰহ সংখ্যকৰ গোহালি, ৰেচন বেলেঞ্চ, গৰু থকাৰ ব্যৱস্থা, গাখীৰ ক্ষীৰৰ নিয়ম আদি বিজ্ঞানসন্মত নহয়। এতিয়া এখন সৰু ডায়েৰী ফাৰ্মৰ বিষয়ে ভবাৰ লগে লগে প্ৰথমে মনলৈ আহে এটা গোহালিৰ কথা। গোহালি সাধাৰণতে দুই ধৰণৰ হয়। প্ৰথম ধৰণটো হৈছে য'ত গাইসমূহ দিনে ৰাতিয়ে একে ঠাইতে কেৱল বান্ধি ৰখা হয়। এই ব্যৱস্থাত গাইজনীক বন্দী কৰি থোৱাৰ দৰে হয়, যিটো আমি কেতিয়াও অনুভৱ নকৰোঁ। এই ব্যৱস্থাত গোহালি আহল বহলকৈ বনালেও গাইজনী এটুকুৰা নিৰ্দিষ্ট ঠাইত বান্ধি থোৱা হয়, যাৰ বাবে গাখীৰৰ উৎপাদন কমি যায়। উদাহৰণ হিচাপে এজনী গায়ে যদি 22 লিটাৰলৈকে গাখীৰ দিয়ে, তাই এনেদৰে বন্দী হৈ থাকিলে প্ৰায় 16 লিটাৰমানহে গাখীৰ দিব পাৰে। দ্বিতীয় পদ্ধতি হৈছে গাইসমূহ বান্ধি নথোৱাকৈ ৰখা ব্যৱস্থাৰ বাবে বনোৱা গোহালি। এই ব্যৱস্থাত গাইসমূহ মুকলিমূৰীয়াকৈ ৰখা হয়, গাইৰ ডিঙিত ৰছী নাথাকে। এনেকুৱা গোহালিৰ এফালত ৰ'দ বৰষুণ নপৰাকৈ আৰু আনফালত ৰ'দ বৰষুণ পৰাৰ ব্যৱস্থা হ'ব লাগে। গোহালি সাধাৰণতে আহল বহল, ওখ, পোহৰযুক্ত, বতাহ চলাচল কৰিব পৰা হ'ব লাগে। ইয়াত গাইসমূহ আঁতৰলৈ যাব নোৱাৰাকৈ চাৰিওফালে ৰেলিঙৰ ব্যৱস্থা বা বতাহ চলাচল কৰিব পৰা বেৰৰ ব্যৱস্থা কৰিব লাগে। গাইৰ পেচাব দূৰলৈ যাবলৈ মজিয়াখন এঢলীয়া হ'ব লাগে। উদাহৰণ হিচাপে এঢলীয়া মজিয়াৰ জোখ হ'ল 10 ফুটত প্ৰায় 1%। পেচাবসমূহ বৈ যোৱা নলাডাল এঢলীয়া হ'ব লাগে প্ৰায় 1.5% হিচাপে। গোহালিৰ এটা ফালে ঘাঁহ, খেৰ, দানা আদি দিবলৈ গঁৰালৰ ব্যৱস্থা কৰিব লাগে আৰু আনটো ফালে চাফা নিৰ্মল পানী 24 ঘণ্টাই ৰাখিবলৈ পকাৰ পাত্ৰ গঁৰালৰ দৰে ডাঙৰকৈ বনাব লাগে। যিটো ঘাঁহ, খেৰ, দানাৰ পাত্ৰ তৈয়াৰ কৰিব, সেইটোৰ কাষৰ বেৰা দুখন গাইৰ আঁঠুৰ তলত হ'ব লাগে। আমি প্ৰায় সকলোৱে জানো যে গৰুৱে ঘাঁহ ফটাফট প্ৰথমে গিলি থয় আৰু পাছত আকৌ পাগলি খায়। এই ক্ষেত্ৰত গৰুৰ পাকস্থলী 4টা। এই কথাটো আমি প্ৰায় সকলোৱে জানো। এতিয়া এই ঘাঁহ, খেৰ, দানা আদি দিয়া বেৰা দুখন চাপৰকৈ দিয়াৰ কাৰণ হ'ল গৰুৱে তললৈ মূৰ কৰি খালেহে ফটাফট খাই গিলি থলে পাকস্থলীৰ যি ভাগত পৰিব লাগে সেই ভাগটোলৈ সহজে যায় আৰু বদহজম নহয়। কিন্তু পানীৰ পাত্ৰৰ বেৰা গাইজনীহঁতে সহজে খাব পৰাকৈ ওখ হ'ব লাগে আৰু প্ৰতি এসপ্তাহৰ মূৰে মূৰে সেই বেৰাকেইখনত পানীৰ পাত্ৰটোৰ বাহিৰে ভিতৰে চূণ সানিব লাগে। যদি এটা গোহালিৰ সন্মুখত সৰুকৈ হ'লেও এখন পথাৰ বা ফিল্ড থাকে, য'ত দিনৰ ভাগত গাইজনীহঁতে মুকলি মনেৰে ঘূৰিব ফুৰিব পাৰে, তেতিয়া গাইজনীহঁতে ৰাতিৰ ভিতৰত বান্ধি থ'লেও বিশেষ ঋণাত্মক প্ৰভাৱ নপৰে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে গাই গৰু নবন্ধাকৈ ৰাখিলে কাজিয়া লাগিব আৰু তাৰ বাবে কেনেকৈ ৰাখিব। বন্ধুসকল, এই ক্ষেত্ৰত 2-3 চকু দি থাকিব লাগিব আৰু পাছত সিহঁতৰ মাজত নিজে নিজে মিলা প্ৰীতি হ'বগৈ আৰু সিহঁতৰ মাজত এজনী দলনেত্ৰীৰ সৃষ্টি হ'ব। আমি সাধাৰণতে দেখা প্ৰায় কিছুমান ফাৰ্মৰ গৰুৱে য'ত নেকি খোজ কাঢ়িবলৈ নজনা হৈ যায়, কিন্তু এইটো হৈছে অতিকৈ অস্বাস্থ্যসন্মত পদ্ধতি। কিন্তু বন্ধুসকল, এই মুকলি আৱাস পদ্ধতিত আপোনালোকে বহুত কিবা কিবি ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। বন্ধুসকল, আমাৰ অসমখন যেন শ্বেত অসম বা বগা অসম হৈ পৰে, যেন এক শ্বেত বিপ্লৱৰ সূচনা হয়, তাৰ কামনাৰে আৰু গাই গৰুৰ নতুন বিষয়ৰ উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। নমস্কাৰ, জয় আই অসম, জয় হিন্দ।